কৰিছা? আধা ঘণ্টামান হ'ল তুমি এনেকৈ আছা, তেতিয়াৰ পৰা এনেকেই বিজি হৈ আছে হয় ন মনো? মা কি কৰিছে? অ' মা কাম কৰিছে। ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোক সকলোকে মোৰ চেনেল পুবালি ডিচেচন ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, ময়ো ভালে আছোঁ। আজি ভাবিছোঁ নহৰুৰ আচাৰৰ আৰু অন্য এটা ৰেচিপি ট্ৰাই কৰোঁ। আগৰ ৰেচিপিটোতো আপোনালোকে দেখিছেই চাগে, মোৰ সেইটো বনোৱা হৈছে, সেইখিনি নহৰুৰ আচাৰ শেষ হ'ল। আৰু এতিয়া ভাবিছোঁ আৰু এটা বেলেগ ষ্টাইলত নহৰুৰ আচাৰখিনি বনাব ট্ৰাই কৰিম। আহকচোন মইনো কেনেকৈ বনাওঁ চাওঁ এবাৰ। এইয়া তাৰ কাৰণে মই লৈছোঁ, নহৰু আচাৰৰ কাৰণে লৈছোঁ এই গোটা নহৰু। মই এইখিনি ধুই ৰ'দত শুকুৱাই ল'লোঁ। এতিয়া মই অকণমান সৰু সৰুকৈ এইখিনি কাটি লৈছোঁ টুকুৰা টুকুৰ কৰি। তাৰপিছত এইখিনি লৈছোঁ কালজিৰা, মেথি, চফ, নিমখ, জ্বলাৰ গুড়ি, শুকন জলকীয়া, মানে এইটো শুকন জলকীয়া মিক্সিত মই গুড়ি কৰি লৈছোঁ। আৰু হালধি লৈছোঁ। হালধিটো লৈছোঁ কাৰণ অকণমান কালাৰটো ভাল দেখিবৰ কাৰণে। কালাৰটো ভাল দেখিলে ভাল লাগে ন, খায়ো ভাল লাগে, নহ'লে বগা বগা হৈ থাকে। এতিয়া এইখিনি মই জল্দি কাটি লওঁ, তাৰে পিছৰ প্ৰচেছখিনি মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। নহৰুৰ আচাৰটো খাই খুব ভাল লাগে, ৰুটিৰ লগতো ভাল লাগে, ভাতৰ লগতো ভাল লাগে। বদমাছ, কি কৰিছা তুমি? ইমান উৎপাত হৈছে, এনি টাইম মা একো কৰিব নিদিয়ে, খালি দুষ্টামি কৰি থাকে, তাৰ লগত খালি খেলিব লাগে। বা তুনো ৰ'বা, পিছে দুদিনমানৰ পৰা মনটো বেয়া, অলপ বেয়াও লাগি আছে। ৰ'বা চনা দেউতাকৰ অসুখ, তাই ঘৰ যাব, তাই কেইদিনমান নাথাকিব, আমাক এৰি যাব। আনিছে এতিয়া কিমান কান্দে ঠিক নাই আৰু। সেইটো লুকাই চাই আছে। তাকে তাই আৰু সোনকালে দেউতাক ঠিক হৈ যাওক আৰু সোনকালে যাতে আহক আৰু। আজি পিছে বাপৰে বাপ কেনেকুৱা গৰম দিছে। কি কৰিছা? আধা ঘণ্টামান হ'ল তুমি এনেকৈ আছা, তেতিয়াৰ পৰা এনেকেই বিজি হৈ আছে। উফ, মাক ডিষ্টাৰ্ব দিয়া নাই দেই। কি হ'ল বোলো? দিয়া ফুলাই দিয়া। এতিয়া আনিছে, মোৰ কোচতে বহি লৈছে, এতিয়া মোক কাম কৰিব নিদিয়ে আৰু, নহ'লে মা কি কৰি আছে চাই আছে হয় ন মনো? মা কি কৰিছে? অ' মা কাম কৰিছে। অ' আৰু তুমি কি কৰি আছা? বেলুন ফুলাই আছা? মা কাম কৰিছে, তুমি ডিষ্টাৰ্ব দিছা? অ' মা কাম কৰিছে, তুমি ডিষ্টাৰ্ব দিছা? কি হৈ গ'ল এইটো? ভাবিছিলোঁ জল্দি কৰি ল'ম, ক'ত আৰু এতিয়া জল্দি হ'ব, দেৰিয়ে লাগিব। কি হ'ল আৰু? কি হ'ল হে? নামা তুমি? নামা? এবাৰ উল্টাকে বহি লৈছে। কোচৰ পৰা নামা না বাবা। মোৰ দেউতা আহিছে নেকি অফিচৰ পৰা? চাই আছোন, চাই আহ। অ' দেউতা আহিছে অফিচৰ পৰা, ব'লা। উফৰাম গমটো পালে, আনিছে ইমানখিনি উৎপাত কৰিছে। আধা নহৰু গুচোৱাকৈ থৈ দিলোঁ, থৈ দি চনাই মই জল্দি ভাতটো বনাই ল'লোঁ। আজি পিছে ভেজ হ'লেও আইটেম কম হোৱা নাই, বনালোঁ কিবা কিবি দুজনীয়ে মিলি। এতিয়া মই ভাবিছোঁ নহৰুৰ আচাৰখিনি অকণমান ৰেডি কৰি লওঁ। আনি চব ভাত খোৱা হৈ গ'ল, সি শুই গ'ল। এতিয়া মই আহিছোঁ কিটচেনত, মই নহৰুৰ আচাৰখিনি ৰেডি কৰি লওঁ, নহ'লে বেয়া হৈ যাব নহয়। এতিয়া মই কেৰাহীটো অলপ গৰম হ'ব দিওঁ।
তাৰপিছত এতিয়া মই দিম মিঠাতেল। এইখিনি মিঠাতেল দি দিলোঁ। এইখিনি গৰম হৈ লওক আৰু তাৰপিছত দিম মই এইখিনি মছলা। কেৰাহীটো গৰম হৈ গ'ল, মই ইয়াতে এতিয়া চফখিনি দি দিম। চফখিনি দি দিলোঁ। এতিয়া মিঠি কেইটাও দি দিলোঁ আৰু কালজিৰাখিনিও দি দিলোঁ। গেছটো ল' ফ্লেমত দিছোঁ আৰু এতিয়া মই জ্বলা গুড়িখিনিও দি দিম আৰু হালধি নিমখ মই গোটেইখিনি ইয়াতে দি দিলোঁ। আৰু মই ভাবিছোঁ এতিয়া নহৰুখিনি ইয়াতে অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া নহৰুখিনি দি দিলোঁ। নাজানো কেনেকুৱা লাগিব, ভাল লাগিব যেনে লাগিছে, গোন্ধটো ধুনীয়া ওলাইছে। এতিয়া মই এইখিনি 2 মিনিটমান ফ্ৰাই কৰি লৈছোঁ। ইয়াতে অকণমান মই জিৰা গুড়া দি দিম। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু চবচে লাষ্টত যেতিয়া এইখিনি ঠাণ্ডা হ'ব তেতিয়া মই ইয়াত ভিনেগাৰ 2 চামুচ দি দিম। এতিয়া এইখিনি অলপ ঠাণ্ডা হৈ লওক। আপোনালোকেও এনেকুৱা এবাৰ ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে মোক প্লিজ কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। এতিয়া মই ইয়াতে অকণমান ভিনেগাৰ দি দিম। বাছ এইখিনি দিলেই হৈ যাব। ভিনেগাৰ দিলে মানে বেছি দিনলৈ ভালে থাকে। এতিয়া মই মিক্স কৰিছোঁ। এতিয়া আকৌ নেক্সট এদিন বা দুদিন ভালকৈ ভাল চোকা ৰ'দত দিলে হৈ যাব। মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া কাইলৈ নহ'লে পৰহিলে এই দুদিন মই চোকা ৰ'দ দিলে ৰ'দত দিম, তাৰপিছত তাৰ খালেই হ'ল। এতিয়া আমি জল্দি ভাতটো খাই লওঁ, ভোক লাগিছে। পিছে আজি আমি কি কি খাইছোঁ সেইটো এবাৰ দেখাই দিওঁ। এইয়া ৰঙালাও ভাজি, চালাড, মিক্স ভেজ, দালি। এতিয়া আমি খাই লওঁ দেই। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।